সেলিব্রেশন কৰি আমি সকলোৱে ভাল পাওঁ, যাৰ বাবে কোনো বিগ ৰিজন নালাগে। সেয়েহে আমি সকলো ওলালো গুগল মেপৰ বাবে অচিনাকি এখন ঠাইলৈ। নৈ পাৰৰ সেই ঠাইখন আমাৰ সকলোৰে বৰ প্ৰিয়। একচুৱেলি আমাৰ 20 জন সদস্য মিলি গঠিত ছচাইটি এটাৰ সফল 3 বছৰীয়া কাৰ্যকালৰ অন্তত প্ৰীতিভোজন এটাৰ আজি আয়োজন কৰা হৈছে। কৰ্মৰ তাগিদাত সকলো নিজৰ লাইফত ব্যস্ত, কিন্তু এই সংগঠনটোৱে আমাক সকলোকে বান্ধি ৰাখিছে। খানা বুলি যাৰ যিটো দিশত এক্সপাৰ্টিজ আছে সিয়ে সেইটো বনাবলৈ বাছি লৈছে। এয়া লোকেল চিকেন, যিহেতু বহুত গৰম সেয়েহে ঔটেঙাৰে ভকুৱা মাছ আৰু মাটিমাহেৰে ছাগলী মাংসৰ জুতি দিবলৈ ৰন্ধন কাৰ্য চলি আছে। এতিয়া পৰিৱেশটো অলপ এনজয় কৰিবলৈ আমি অলপ ওলাই আহিম। পুঠিমাৰী নৈৰ কাষৰ এই ঠাইখিনিকে তেতেলীৰ তল বুলি কোৱা হয়। উভতি আহি বিভিন্ন উপকৰণেৰে ভেজিটেবল চালাড এখন বনাই সকলোৰে সহযোগত ভাৱৰ আদান প্ৰদান কৰি খুব ধুনীয়া প্ৰীতিভোজন এটা হ'ল। এতিয়া আগন্তুক 3 বছৰৰ নীতি নিয়মবোৰ পৰ্যালোচনা কৰি যোৱা টাৰ্মৰ প্ৰেছিডেণ্ট এণ্ড ছেক্ৰেটাৰীক ফেলিচিটেট কৰা হ'ল। আজিলৈ আহোঁ। ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব।